গুড মৰ্নিং গাইজ, আশা কৰিছোঁ সকলোৱে ভালে আছে। গুড মৰ্নিং টু দিল্লী। আজি দিল্লীৰ পৰাই সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আৰু আজি এতিয়া আমি গৈ আছোঁ ৰয়েল এনফিল্ড শ্ব'ৰুমত, কাৰণ গাড়ীখনৰ বহুত প্ৰব্লেম দিছে। গাড়ীখনৰ চেইন ঢিলা হৈছে, মোবিল চেঞ্জ কৰিবলৈ গৈ টায়াৰ গৈছে। ইমান দূৰ ৰাইড কৰি কেনে আহিলোঁ, প্ৰায় 3000ৰ অধিক গাড়ীখন চলালোঁ এই টাইমত। টোটেল ক'ব গ'লে মোটামুটি 15,000 16,000 মান ৰানিং হৈছে টায়াৰটো। এতিয়া আমি যাম, সেইখিনি গাড়ীৰ কামখিনি কৰিবলগীয়া আছে আৰু অলপমান কিবা এটা মূৰ্তিৰ কাম আছে। মূৰ্তি মানে হ'ল গোঁসাই, এটা গোঁসাইৰো কিবা এটা কাম আছে। এটা গোঁসাই কিনিম বুলি ভাবিছোঁ, তো তাকে যাম এতিয়া। সকলোবোৰ চব ঠিকে থাকে যদি মিলে চব ভাল হৈ যাব। তো আজিৰ ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ওখলাৰ ৰয়েল এনফিল্ড শ্ব'ৰুমত ছাৰ্ভিচিং হৈ গ'ল মোৰ গাড়ীখন। ছাৰ্ভিচিং হৈ গ'ল মোৰ গাড়ী, আৰু এতিয়া মোৰ এই প্লেটখন লগাবৰ কাৰণে গৈ আছোঁ এতিয়া। আৰু নেক্সট কাম কি হ'ব আপোনালোকক গোটেই জনাই আছোঁ। অলপ তেনেহ'লে নেক্সট কামটো আমি কৰিব পাৰোঁ। গাইজ, কৰল বাৰ্গত আহিছিলোঁ আৰু টায়াৰটো মই চেঞ্জ কৰিলোঁ, কাৰণ টায়াৰটো গৈছিল বহুত খহি। চ' টায়াৰটো চেঞ্জ কৰিলোঁ, কাৰণ ঘৰলৈকে ওলাব লগা আছে। A few moments later. तो मिलते हैं भाई, अच्छा लगा मिल के। हाँ, अच्छा लगा मिल के, फिर मिलेंगे। ठीक है। बॉक्स बॉक्स की बॉक्स है जी, है ना? ये यहाँ नहीं है, गिर जाएगा। यहाँ रोक नहीं है ना, नहीं तो यहाँ आ जाता है। ब्यूट एक ना है। तो बाय बाय। हाँ ठीक है। हर हर महादेव, হৰ হৰ মহাদেৱ। ভগৱানৰ নাম লৈ আজি যাত্ৰাটো আৰম্ভ কৰিলোঁ। আৰু এতিয়া হৈছে প্ৰায় 9:41 আৰু আজি আমি গৈ আছোঁ ঘৰলৈকে। যাত্ৰাটো মোৰ যোনটো আসাম টু কেদাৰনাথ ৰাইড আছিলে, সেইটো শেষ পালে। ভগৱানৰ আশীৰ্বাদত, আপোনালোকৰ সকলোৰে আশীৰ্বাদত ভালে ভালে এতিয়া সকলোৰে আশীৰ্বাদত মই ঘৰলৈ ধুনীয়াকৈ উভতি যাম, সেইটোৱে আশা ৰাখিছোঁ। আৰু আজি অকলে মই যোৱা নাই, মোৰ লগত আছে আমাৰ অৰূপ ভাই। আৰু আজি আমি দুইজনে গৈ আছোঁ বিন্দাছ। আৰু বাইকখন দেখিবলগীয়া হৈছে, আপোনালোকক ধুনীয়াকৈ মই দেখাম। লোডেডটো ফুল হৈছেকৈ, আৰু এটা টপ বক্স লগাইছোঁ, আপোনালোকক জনালোৱে আগতে। চ' ব'লক তেনেহ'লে আজি ৰাতিৰ ৰাইড কেনেকুৱা হয় দেখাওঁ আপোনালোকক। আজি পূৰা বেলেগ টাইপৰ ৰাইড হৈ থাকব, যিহেতু 9:41 ৰাইডটো ষ্টাৰ্টহে কৰিছোঁ। গোটেই ৰাতি বাইক চলাম, কিমান দূৰ চলাব পাৰোঁ নাজানো, বাট আপোনালোকৰ ছাপোৰ্ট লাগে। আৰু বাকী ভিডিঅ'বিলাক চাই কেনেকুৱা পালে জনাব। এতিয়া আমি দিল্লীৰ পৰা ওলামেই। আৰু আমাৰ বাইক পূৰা লোডেড হৈ গৈছে এইপিনে, আৰু ইফালে অৰূপ ভাই বান্ধি আছে। আজিৰ ৰাইডটো আমি দুইজনে কৰিম, অৰূপ ভাই আৰু মই। চ' ই বান্ধি আছে এতিয়া, কাৰণ এই বেগখন হৈ গৈছিল ঢিলা, তাৰ কাৰণে বান্ধিব লগাত পৰে। আৰু আজিৰ ৰাইডটো আমি ইয়াৰে পৰা ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি য়মুনা এক্সপ্ৰেছত উঠিছোঁ। ত' আশা কৰিব ভালে ভালে গৈ পাওঁ যেন। পাৰিচক য়মুনা এক্সপ্ৰেছ ৱে আমি এণ্ট্ৰি কৰিলোঁ এতিয়া। আৰু ইয়াতে এনেকুৱা ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ বনাই দিয়া আছে। মই এটা স্পীড ব্ৰেকাৰটো একদম উৰাই দিলোঁ। মানে ৰাতি হৈছে, দেখা পোৱা নাই, স্পীড ব্ৰেকাৰ দিয়া আছিলে। সেইটো অলপমান বেয়া লাগি আছে। তেতিয়া খাইছিলোঁ আম, আৰু আম খোৱাৰ বাবে হয়তো গেছ হৈছে নেকি, এটা টেবলেটো খাই দিলোঁ। চ' চাওঁ, বমি বমি ভাৱ লাগি আছে। এতিয়া যাব লাগিব, বহুত দিন হৈ গ'ল ৰাইডটোত, আৰু কিছুমান নিজৰো কাম আছে, যিটো কাম নকৰিলে নহয়। সেইকাৰণে উভতি যাব লাগিব সোনকালে। বহুতো ভিডিঅ' দেখাব বিচাৰিছিলোঁ, বহুতো জেগাত যাব বিচাৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ একমাত্ৰ টাইমৰ বাবে। টাইমটো ইফাল সিফাল অলপমান হৈ গৈছে। চ' আকৌ আহিম, আকৌ ৰাইড ষ্টাৰ্ট হ'ব। এতিয়াৰ পৰা ধামাকা ধামাকা ভিডিঅ' পাই থাকিব। প্লাছ আপোনালোকৰ ছাপোৰ্টটো বহুত প্ৰয়োজন, আপোনালোকৰ ছাপোৰ্ট লাগে। টাইম হৈছে প্ৰায় 11:49, আৰু আমি এখন ধাবাত ৰখিছিলোঁ ইয়াতে, অলপ ভোক লাগিছিল। চ' এতিয়া আৰু মই গাড়ী নচলাওঁ, মোৰ অলপ ভাগৰ লাগিছে। আৰু এতিয়াৰ পৰা গাড়ী চলাব অৰূপ ভাইয়ে। আৰু কিমান দূৰ যাবি ভাই? মোটামুটি ইটাবালৈকে যাম। আচ্ছা আচ্ছা, মোটামুটি 2 ঘণ্টামান আমি চলাই কেনে আৰু ৰেষ্ট কৰিব লাগিব, কাৰণ মানুহকো ৰেষ্ট লাগে, বাইককো ৰেষ্ট লাগে। আমাক দেখি কেনে সেই বাইকখনে ৰেচিং কৰি আছে। 3জন আহিছে, হেলমেট নাই এটাও। আৰু মই এনেকুৱা মানুহক দেখিলে কি কৰোঁ জানেনে? মই যদি স্পীডত থাকোঁ তেনেহ'লে মই স্পীডটো কম কৰি দিওঁ। আৰু
গেছ ওলাই আছে মোৰ একদম মুখৰ পৰা ইমান বেয়া লাগি আছে পেটটো भैया 2 व्हीलर लाइन है उधर बंद दिखा नहीं चाल নালাগে যা গৈ ঘৰত যা वो तो रास्ता कोनो दी देखा ना पालो এই ইদি আছে দে তই ইদি সোমাই দি ইদি সোমাই দি দেখিছা বাইকখান হাই বাইকখান आरो कोन दी जाम এই দি যা এইটা দি সোমাই দি हम भूल को कोइला এবার সোমাই দি সিধা সিধা যাই থাক भूल को कोइला इटा खुला ओपन दिवा लगे डायरेक्ट हम हो जाओ बरो रोज गूगल पे करना है यार कैश आउट ऑफ कैश हो गया आज गूगल पे करना है यार कार्ड होगा एटीएम कार्ड एटीएम है ইয়াতে গুগল পে নচলে অনলি কাৰ্ড অৰ কেছ তো বেগখন খোলোতে টাইম লাগি গ'ল সেইকাৰণে তলত আছিল এটিএম খুব বেগ গাড়ীখন অলপ চলাব দিছিলোঁ মোৰ পিছফালে বহি কেনে ঘুম লাগি গৈছিল একদম পৰিছিলোঁৱে মানে প্ৰব্লেমটো হ'ল একো কাম নাই না পিছফালে বহি থাকিলে পিলিয়নত চ' বহি ঘুম লাগি গৈছিল এতিয়া আৰু মই ইয়াক ক'লোঁ যে মোৰ দ্বাৰা নহ'ব পিছফালে বহোৱা কাৰণ পিছফালে বহা এনেকুৱা অভ্যাস নাই চ' তাৰ বাবে এইকেইদিন আৰু মই চলাব ধৰিলোঁ উপায় নাই দিনত হওক ৰাতি হওক এই বগা লাইনটো যে আছে বগা লাইনটো দি কেতিয়াও গাড়ী নচলাব আপোনালোকে কাৰণ বগা লাইনটোত বহুত শ্লিপ হয় গাড়ী বিশেষকৈ পানী পৰি থাকিলেতো আৰু বহুত বেছি তেলটো ভৰাই ল'লোঁ কাৰণ এক্সপ্ৰেছ যোৱা টাইমত মোৰ যিটো প্ৰব্লেম হৈছিলে সেইকাৰণে মই ভয় ৰিক্সটো ল'ব খোজা নাই আৰু ত' তেল অলপমান ভৰালোঁ বেছি নাখালে 350 মানৰ তেল খালে তথাপি একদম লোড কৰি ল'লোঁ এতিয়া ডাইৰেক্ট এক্সপ্ৰেছ পাৰ কৰি দিম আৰু এটা নতুন বস্তু দেখাওঁ CNG গেছ লোড যে কৰে পেট্ৰল পাম্পত লগাই দিয়া আছে এইটো চাওক কেনেকুৱা ত' নতুন বস্তু এটা দেখিলোঁ ময়ো ভাল লাগিল আপোনালোককো দেখালোঁ সকলোকে প্ৰায় গৈ কিনে 3টা বাজিলে আৰু 3টা বজাৰ পিছত টোপনি কেনেকুৱা আহে সকলোৱে জানে 3টা বজাৰ পিছত গাড়ী চলাব একেবাৰে নোৱাৰি তো তেনেকৈ আমি আৰু আগবাঢ়িব নিবিচাৰিলোঁ আগ্ৰাৰ ওচৰতে এখন হোটেল পালোঁ দেখা এইখন হোটেল আৰু এই হোটেলখনতে আমি যোৱা নিশা থাকিলোঁ আৰু এতিয়া প্ৰায় 8:30 9টামান বাজিলে আৰু এতিয়া আমি ইয়াৰ পৰা আৰু ৰাওনা দিম চ' বলক তেনেহ'লে আজি ব্ৰেকফাষ্টটো ইয়াতে শেষ কৰিলোঁ আৰু এতিয়া ধুনীয়া লাগিল চাহ পানী খাই কেনে কথা পাতি সকলোৰ লগত এখেত দুজন যে আছে দেখিছে সেইজন মালিকজন আৰু এখেত ইমানেই ভাল লাগিছে কথা পাতি কেনে বহুত কিছু কথা পাতিলোঁ ইউপিত আৰু এতিয়া ইউপিত কোনো ৰিক্স বোলা বস্তু নাই বুলি কৈ আছে আগত যেনেকুৱা গুণ্ডাগাৰ্ডি আছিলে কিবা কিবি আছিলে চ' এতিয়া ইমান ধুনীয়া লাগিছে চ' এইখন মেট্ৰ' হাইৱেটো আমি এতিয়া এই মেট্ৰ' হাইৱেত উঠিম আৰু গৈ থাকিম তলতে নামিছিলোঁ চাহ খাবলৈ যমুনা এক্সপ্ৰেছৱে এক্সিট কৰিলোঁ এতিয়া টাউনে গৈ আছোঁ কানপুৰলৈকে আৰু অলপতে ক'লোঁ যে মই গুণ্ডাগাৰ্ডিৰ কথা ইয়াতে আগত কেনেকুৱা ছিষ্টেম আছিল বোলে চাপ'জ কোনোবা আহিছে যদি টুৰিষ্ট আহিছে বা কোনোবা বাহিৰা মানুহ আহিছে বা লোকেল মানুহ কিছুমান হয় মানে বাইক চাইক ৰখিলে ডাইৰেক্ট আহি বাইকখন উঠাই লৈ যাব মাৰিব পিটিব পইচা পাতি মোবাইল চোবাইল দি থাকিব চব লৈ যাব চ' সেই বস্তুবিলাক এতিয়া ইয়াতে নোহোৱা হৈছে মানে এতিয়া প্ৰশাসনৰ ইমান কটকটীয়া মানে ব্যৱস্থা যিমান এইবিলাক আছিলে গুণ্ডাগৰ্দি চব খতম হৈ গৈছে আৰু তাৰে ওপৰত কথা পাতিলোঁ ভাই যোৱাতে এটা বস্তু দেখিলোঁ যোনটো বস্তু দিল্লীত বিচাৰিছিলোঁ কিন্তু নাপালোঁ নোপোৱাৰ কাৰণটো হ'ল বহুত দূৰত আছিল আমি সেইকাৰণে নগ'লোঁ চ' এতিয়া কানপুৰ যোৱা ৰোডটোত এই বস্তুটো পাই গ'লোঁ আৰু সেইকাৰণে গাড়ীখন ইউটাৰ্ণ লৈ এতিয়া আমি তালৈকে গৈ আছোঁ আপোনালোকে দেখিব কি বস্তুৰ কাৰণে আমি ইউটাৰ্ণ ল'বলগীয়া হ'ল সেইটোৱে কাৰণে ৰখিলোঁ এটা শনিবৰ গোহাঁইৰ বিচাৰি আছিলোঁ আৰু এতিয়া ইয়াতে কথা পাতি চাওঁ কি হয় শনি গোহাঁই এটা ল'ব লগা আছিল তো ঠিক আছে গাইজ কথা পাতোঁ আপোনালোককো দেখাই আছোঁ আজি গৰম ভয়ংকৰ দিছে আৰু হেলমেটৰ গ্লাছখন যদি খোলোঁ তেনেহ'লে গৰম হাৱা এটা মুখত মাৰি দিয়ে এনেকুৱা গৰম লাগে হেলমেটৰ গ্লাছখন বন্ধ কৰি কিনে গাড়ী চলাব লগাত পৰিছে এই গ্লাছখনৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব হাৱাতে কি চিষ্টেম হৈ যায় উল্টি যাই থাকে গ্লাছখন লুজ হৈ গৈছে এইটো টাইট কৰা যায় নে গোটেই গ্লাছখনে চেঞ্জ কৰিব লাগিব গুণাবিলাক হয় কিমান ৰিক্স কৰি যায় আছে চাওকচোন বানবিলাক খুলি কিনে কোনোবাৰ গাত পৰিলে বাচি থাকিবনে ভাই তেতিয়াৰ পৰাই গাড়ী দুখনে সমানে গৈ আছে হৰণ বজালে না চাইড দেই না কি কৰে দুইজনে কম্পিটিশ্যন মই মাজত ফাঁচি গৈছোঁ আকৌ ওলাবাই নোৱাৰোঁ
এতিয়াহে ই আগত পলাই গ'ল তথাপিও মই পাৰোঁ না নাই এতিয়া বাজিলে 5:30 আৰু ফাইনালি বহুত দূৰ অহাৰ পিছত পাই গ'লোঁ এখন ধাবা কাৰণ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ৰাইড কৰিলে টাইমত কোনো বস্তু নিমিলে ইফাল সিফাল হয় আৰু সেইটো এডজাষ্ট কৰিব পাৰি ৰাইড কৰিব পাৰিব নহ'লে ৰাইড কৰিব নোৱাৰিব যদি জনে ৰাইড কৰে তেখেতলোকে হয়তো বস্তু সকলোৱে জানে তো সেইখন ধাবা পালোঁ এতিয়া ইয়াতে অলপ খাম ৰেষ্ট কৰিম তাৰপিছত গৈ থাকিম এলাহাবাদলৈকে গাড়ীখন চোৱা মানুহৰ ভিৰ কেনেকুৱা চাওক সকলোৱে চাই আছে ক'ৰ পৰা আহিছে কেনেকৈ আহিছে প্ৰায় ইয়াতে 2 ঘণ্টামান ৰখিলোঁ আৰু মোৰ এতিয়া হৈছে চাই টাইম কেনেকুৱা কাপটো চাওক চাহটো খাই ভালে লাগি আছে একদম কাপটো ডিজাইনিং আৰু ইয়াতে প্ৰায় 2 ঘণ্টামান ৰেষ্ট কৰিলোঁ বাটত গ'লোঁ আৰু গোটেইখিনি ইয়াতে ফ্ৰেছ হৈ কিনে এতিয়া ইয়াৰ পৰা ৰাতি কমচে কম 12টা-1টালৈকে আজি ৰাইড মাৰিম তো কালি ঘৰ পাব লাগিব যেনেকৈ নহওক ভাত পানী খাই কিনে ইয়াতে পূৰা ৰেষ্ট কৰিলোঁ আৰু ইয়াৰ ধাবাবিলাকত এনেকুৱা টাইপৰ হয় চাইডে এইবিলাক খেতি আছে আৰু খেতিবিলাকৰ পৰাই মানে ফ্ৰেছ বস্তু বনাই দিয়ে উঠাই আনি কিনে বনাই খুৱাই যেনেকুৱা চালাড হওক পিঁয়াজ হওক বিট হওক আৰু পদুনা হওক মই আপোনালোকক দেখাই আছোঁ পদুনা কেনেকুৱা গাজিছে চাবচোন এক মাহত পদুনা গাজিছে মানে পিছপিনে পূৰা খেতি আৰু আগপিনে ধাবা আৰু ওপৰত হ'ল ঘৰ চ' তেনেকৈ বহুত ধুনীয়া পৰিৱেশ তাতে 2 ঘণ্টামান ৰখিলোঁ গম নাপালোঁ চাহ পানী খাই দিয়া ৰেষ্ট কৰিলোঁ এইবাৰ ইয়াৰ পৰা এতিয়া প্ৰায় 6:30মান বাজিলে এতিয়া আৰু ৰাওনা ষ্টাৰ্ট কৰিম এইবিলাক চব পদুনাৰ খেতি হয় চব পদুনা এইবিলাক ইয়াৰ পৰা ফ্ৰেছ উঠাই লৈ কিনে চাটনি বনাই খুৱায় আৰু ইপিনে আছে গাজৰ বিট সেইফালে মূলা চ' এনেকুৱা খেতি ইপিনে The next day. ইয়াৰ পৰা আছে 800 কিলোমিটাৰ যোৱা ৰাতি 4টা বজাত হোটেলত সোমাইছোঁ ইমান ভাগৰি গৈছোঁ যাৰ কাৰণে ভিডিঅ' মই ল'ব নোৱাৰিলোঁ আৰু বেটাৰী চাৰ্জো নাছিল তো আজি হয়তো ঘৰ যাই পাব লাগে ইয়াৰ পৰা 800 কিলোমিটাৰ আছে আমি ৰাতি যোৱা নিশা বিহাৰতে ৰখিলোঁ আজি ব্লগিং বেছি কৰিবই পৰা নাই মানে দেহাটো অলপ দুৰ্বল লাগি আছে মানে টোপনি ভালকৈ হোৱা নাই এতিয়া বাজে 3:27 আৰু এতিয়া প্ৰায় ৱেষ্ট বেংগল টাচ কৰিব 150 কিলোমিটাৰমান আছে আজি যেনে তেনে ঘৰত যাই পাব লাগিব কাৰণ যোৱা নিশাও বহুত গাড়ী চলোৱা হৈছে 4টালৈকে জনালোৱে তাৰ আগৰ দিনো চলাইছোঁ 3টালৈকে আজিও চলাব লাগিব প্ৰায় 1-2টালৈকে চলাব লাগিব গাড়ী তো এতিয়া আজি তো ৰাইডটো এতিয়া অলপমান চেঞ্জ কৰা হৈছিলে মানে যোৱা টাইমত মই মাৰিছিলোঁ দিনত আৰু এতিয়া অহাৰ টাইমত মাৰি আছোঁ ৰাতি চ' তেনেকৈ টাইমিংটো অলপমান গড়বড়ি তো একো নহয় আকৌ গোটেই ভিডিঅ'টো আপোনালোকে গমেই পালে টাইমিংটো ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ কিন্তু তথাপি যিমানখিনি হয় এডজাষ্ট কৰিব আপোনালোকে আৰু ছাপোৰ্ট কৰক ভাই প্লিজ আপোনালোকৰ ছাপোৰ্ট মই মিছ কৰি আছোঁ আপোনালোকৰ ছাপোৰ্ট থাকিলে মই আগবাঢ়িব পাৰিম বাইছ पब्लिक का सपोर्ट ही मेन होता है कि सपोर्ट करो वीडियो को अच्छा लगे बुरा लगे कमेंट करो आते अलप गड़बड़ियो हल रास्ताबिलाक ভিতরে সোমাই আহিলোঁ शर्टकाट मारि किन्तु शर्टकाट मारिब गई केने टाइम लस टाइमिंग बहुत लगी गल जाम आज किबा प्रोग्राम आছিলে बिहारत मिनिस्टार प्रोग्राम तो गोटे रोड जाम आमी तो इमान निউজ नाजानो तो तेनेके आहते अलप टाइमिंगटो गड़बड़ी हो गल हो जाए এইবিলাক শিডিউলটো যেনেকুৱা বনাব হেনেকুৱা যে চলিব তেনেকুৱা কথা নহয় শিডিউলটো উল্টা পুল্টা হৈয়ে যায় ভাবিছিলোঁ এলাহাবাদত ত্ৰিবেণীত গা ধুম আগতে ধুইছোঁ এবাৰ আৰু এবাৰ ধুম বুলি ভাবিছিলোঁ গংগা যমুনা সৰস্বতী যোন জাগাত লগ লাগিছে 3টা নদী তাতেই বা তেতিয়া সময়ত মই ভিডিঅ' বনোৱা নাছিলোঁ যাৰ বাবে আপোনালোকক দেখাব পৰা নাই কিন্তু আহোঁতে 8টা বাজি গ'ল আৰু 6টা বজাৰ পিছত নদীৰ মাজত য'ত 3টা নদী লগ লাগিছে তাতে যাব নিদিয়ে তো তেনেকৈ গা ধোৱাও নহ'ল এদিন আহিম আৰু আহিম
জীৱনটো ফুৰিবই দিছে, কিমান আৰু ঘৰত থাকিব। নিশ্চয় আৰু আহিম, আহি আৰু আপোনালোকক মই ধুনীয়া ভিডিঅ' দেখাম। এতিয়া ৰাইড ষ্টাৰ্ট হৈছে যেতিয়া আৰু ৰাইড ষ্টাৰ্ট হৈয়ে থাকিব এটা কৰি। যোৱাতে যে আৰাৰিয়াত আছিলোঁ, আৰাৰিয়া আছে 139, শিলিগুৰি গুৱাহাটী 802, ইয়াৰ পৰা 802 কিলোমিটাৰ কম নহয়। তো আমিতো গুৱাহাটী নাযাওঁ, আমাৰ ঘৰৰ পৰা গুৱাহাটী কিমান হয়, আমাৰ ঘৰৰ পৰা মোটামুটি 150 মান হয়। 150 মাইনাছ কৰিলে যিমানখিনি থাকে সিমানখিনি এতিয়াও আছে। ঘৰৰ ভাতৰ কথা মনত পৰি গৈছে, ঘৰত লেবু চিপি দালিৰ পানী দি ভাত খোৱা বহুত মিছ কৰি আছোঁ আৰু খাব ইচ্ছা যাই আছে এতিয়া। কাৰণ ইপিনে এনেকুৱা খানাবিলাক খাই কেনে জাবাৰা হৈ গৈছোঁ মই। দাল মাখনি, দাল মচালা, কিয়া কিবি, চাহী পনীৰ, আৰে একদিন দুদিন খাই ভাল লাগে এইবিলাক। দৈনিক যেতিয়া খাব না জাবাৰা লাগি যায় মছলাবিলাক। দালিৰ পানী, আলু ভাজা, চৰচৰা উঘা চাউলৰ ভাতো খাব যে মন গৈছে না। তো বন্ধুসকল, ইয়াতে অলপমান ৰেষ্ট লৈছোঁ। আজি 9:30 পৰাই গাড়ী চলালোঁ আৰু ভাত চাত খোৱা একো হোৱা নাছিলে, ভোকো লাগিছিলে বহুত। তো ভাল হোটেল তেনেকুৱা খোৱা নাছিলোঁ আৰু ৰখিব মনো নাছিলে, কাৰণ আজি যেনেকৈ লগ পাব লাগিব এতিয়া নাছিলে। আৰু এতিয়া প্ৰায় 8টামান বাজিল আৰু ইয়াতে অলপমান ৰখিলোঁ, খানা খালোঁ। বাট খাব ইচ্ছা নাযায়, খালি মছলা ইয়াতে কি খাম। তো এতিয়া ইয়াৰ পৰা আমি একদম ঘৰলৈকে আজি গাড়ী চলাম আৰু আজি ভিডিঅ'টো মানে টোটেল ভিডিঅ'টোৱে বহুত এডভেঞ্চাৰ হ'ব গৈ আছে, কাৰণ গোটেই ৰাতি ৰাইড কৰা হৈছে এইবাৰ। আৰু আজিও আমি লাষ্ট একদম ঘৰলৈকে পাব আশা কৰিছোঁ। ভগৱান ভালেকৈ ৰাখিলে ভালে ৰাইডটো আজি ঘৰলৈকে যাই পাম। হয়তো 3-4 বাজিব পাৰে, বাট ঘৰলৈকে আজি যাম চিয়'ৰ। তো বলক তেনেহ'লে ভিডিঅ'টো মটৰ ব্লগিঙত লগ পাই আছোঁ আৰু আজি আমি ঘৰ গৈ পামেই। ঠিক আছে গাইজ, আৰু সকলোৱে বহুত ভিডিঅ'বিলাক মৰম দিছে, ভাল লাগিছে। আৰু নতুন কোনোবা যদি আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন গাইজ। আৰাৰিয়া বাইপাছ ৰোড হয় এইটো, আৰু এনেকুৱা প্ৰায় 100 কিলোমিটাৰ এনেকৈ আহিলোঁ। এই লাহে আৰু ধূলি, ইমান ধূলি, গোটেই ৰাস্তাটোৱে ভাঙি কেনে বনাই আছে 4-way। এনেকুৱা ৰাস্তা দি আহিলে লাভো হয় লছো হয়, কেনেকুৱা ধৰণৰ মানে কেছটো হ'ল লংটো শ্বৰ্ট কৰি দিয়ে, কিন্তু লাহে যাব লাগে। ৰাস্তাটো ভাল হ'লে ভাল হ'ব, তেতিয়া স্পীড লোৱা যাব। অঁ 8 লেন মান হ'ব, ডাঙৰ হ'ব ৰাস্তাটো। ৱেষ্ট বেংগল মানেই মানে পুলিচ আৰু পইচা, এইবিলাক দেখিছে, তাত পইচা কালেক্ট কৰি আছে। পুলিচৰ মানুহ আছে আৰু 2জন এক্সট্ৰা মানুহ থাকে, সিহঁতৰ পৰা ডাইৰেক্ট পইচাবিলাক এনেকৈ লয়। ফাইনেলি আমি আহি পালোঁ ৱেষ্ট বেংগল, আৰু ৱেষ্ট বেংগলৰ জলপাইগুৰিত আমি এসাঁজ ভাত খালোঁ, কাৰণ ইমান দিনে ভাত খাব পৰা নাছিলোঁ ভালকৈ, আজি 10-15 দিন মানে হ'ল। চ' ইয়াতে ঘৰৰ নিচিনাকৈ ভাত খালোঁ, দালি, আলু ভাজি, চ' বহুত ভাল লাগিল। এইখন হোটেলত খালোঁ, গণেশ হোটেল বুলি কয় এইখন, আৰু এইখন ওচৰতে মেডিকেলো আছে। ইয়াতে আমি ভাত চাত ধুনীয়াকৈ খালোঁ আৰু এতিয়া ইয়াৰ পৰা আমি ৰাওনা দিম, আৰু ৰাওনা দি প্ৰায় 3-3:30 মানত আমি ঘৰ পৌঁছিব লাগে। চ' চাই থাকক, ইমান দূৰ চাইছে যেতিয়া এতিয়া আৰু চাই থাকক এইখিনি। চ' আমি 3-3:30 মানত ঘৰত গৈ পাম। ঠিক এনেকুৱা ভিডিঅ' চাগে খুবেই কম দেখিছে। ৰাতিপুৱা মৰ্ণিঙৰ পৰা বাইক আৰম্ভ কৰি সন্ধিয়া দেখুওৱা আৰু প্লাছ ৰাতিপুৱাও দেখুওৱা। চ' আজি মই আপোনালোকক দুটাই দেখালোঁ। 9টা বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, 9:30 পৰা ৰাইড, আৰু সন্ধিয়া দেখালোঁ আপোনাক কেনেকৈ হ'ল, ৰাতিটো দেখালোঁ। এতিয়া আপোনালোকক মই ৰাতিপুৱাও দেখাই আছোঁ, কিন্তু মই ৰাইড কৰিয়ে আছোঁ। চ' বেছি টাইম নাই আৰু পোহৰ ওলাব, এনেকুৱা এতিয়া হৈছে। এতিয়া পোহৰ ওলাই, আৰু এতিয়া টাইম হৈছে 4:14, মানে 4:14। চ' ৰাতিপুৱা হ'লে আৰু এতিয়া পোহৰ হ'ব। গুৱাবাৰী টলগেট, ৱেষ্ট বেংগলৰ লাষ্ট টলগেট। ঢালিগাঁও পালোঁ, বঙাইগাঁও পাই গ'লোঁ। গামোচাখন ঘৰৰ পৰা বান্ধি লৈ গৈছিলোঁ, আৰু আহি কেনেকুৱা কালা হ'ল চাওক। আৰু ফাইনেলি গাইজ আহি পালোঁ ঘৰত, আৰু আমাৰ আছাম টু কেদাৰনাথ যোনটো ৰাইড আছিলে ছাকচেছ হ'ল সকলোৰে আশীৰ্বাদত।
থেংক ইউ গাইজ সকলোকে এণ্ড ভিডিঅ'বিলাক চাব শ্বেয়াৰ কৰি দিব চকুবিলাক একদম লাল পৰি আছে গোটেই ৰাতি গাড়ী চলাইছোঁ আৰু ইয়াৰ পৰা ৰাইডটো ষ্টাৰ্ট কৰিছিলোঁ ইয়াতে আহি শেষ পাই গ'ল আৰু আছাম টু কেদাৰনাথ ৰাইডটো আজি মোৰ শেষ হৈ গ'ল তো এতিয়া নেক্সট আৰু ৰাইড বহুত আছে আপোনালোকে সকলো কথা গম পাব তো ভিডিঅ'বিলাক চাই কেনেকুৱা পালে জনাব ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্ট এটা জনাব ভাল লাগে বা বেয়া লাগে